ইন্টিগ্ৰেশ্যন দিয়ে মই ভাল লাগিল হয়, কাৰণ মইতো 40 বছৰ ধৰি সংগীততে परेश महेश विलेशय भूषण भो साम्ब सदा शिव शम्भो शङ्कर शरण। হে গাইজ, গা পা ধুই মূৰত তেল লগাই হৈ গ'লো ৰেডি। আৰু আজি হৈছে মহাশিৱৰাত্ৰি, আৰু এই মহাশিৱৰাত্ৰি আপোনালোকক শুভেচ্ছা জনাই আহক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। হে গাইজ, ইটছ মি পল্লৱ পাঠক, আৰু আপোনালোক চাই আছে মোৰ ইউটিউব চেনেল মাটিৰ মানুহ, মই পল্লৱ পাঠক। আৰু আজি মই যাবলৈ ওলাইছোঁ শুক্লেশ্বৰ মন্দিৰত। আহক আজি আপোনালোকক গুৱাহাটীৰ ফাৰ্ষ্ট টাইম মই গুৱাহাটীত শিৱৰাত্ৰি পূজা, চ' আপোনালোকক মই তাই দেখুৱাম সম্পূৰ্ণ পূজা। বন্ধুসকল, ওলাই আহিলোঁ মহাশিৱৰাত্ৰিলৈ বুলি, মানে শুক্লেশ্বৰ মন্দিৰলৈ বুলি। কিন্তু এতিয়াতো গুৱাহাটীৰ নতুন নিয়ম আপোনালোকে হয়তো জানেই চাগে, বাছবিলাক য'তে য'তে নৰখে, চ' সেইকাৰণে এতিয়া আমি যাব লাগিব বাছ ষ্টপেজলৈ। বন্ধুসকল, শিৱ পূজা বুলি আপোনালোকে লক্ষ্য কৰে না নকৰে সেইটো বুলি নাজানো, কিন্তু মই আপোনালোকক দেখাইছোঁ চাওক। আজি মানে একদম এইবিলাক বস্তু ভাং চিলিম সেইবিলাক মানে সচৰাচৰ যিবোৰ বস্তু মানে এনেকৈ বিক্ৰী কৰা নাযায়, কিন্তু সেইবোৰো আজি শিৱ পূজাৰ কাৰণে একদম পূৰা মানে অ'পেনলি বিক্ৰী হৈ আছে। চাব পাৰে এয়া ভাঙৰ লাড়ু, আৰু এইসকল শিৱৰ ভক্তলৈ কওঁ যিবিলাকে ভাং খাই একদম উৎপাত কৰি কয় আমি প্ৰসাদ খাইছোঁ, চ' তেওঁলোকতে কয় শিৱে বিষো খাইছিল, তাকো একবাৰ ট্ৰাই কৰি চাবা শিৱ ভক্ত বুলি নে কি। বন্ধুসকল, জগিং কৰিলোঁ দেই, কোনো চিৰিয়াছলি নল'ব। বন্ধুসকল, পূজাৰ এই ঠাই ঠালি কিনি আহিলোঁ এতিয়া মন্দিৰলৈ বুলি, কিন্তু এতিয়া চাওঁ ভক্তৰ বা কিমান ভিৰ হৈ আছে। যদি ভিৰ বেছি হয় আৰু বেলেগ এটা মন্দিৰতে দি দিম, কাৰণ ভগৱানটো সকলোতে একেই ন, হয়নে নহয়। বন্ধুসকল, আহি পাইছিলোঁ শুক্লেশ্বৰ মন্দিৰ, কিন্তু এটা ডাঙৰ প্ৰব্লেমৰ সৃষ্টি হ'ল। প্ৰব্লেম মানে চাওক না, লাইন চাওক, কি দীঘল লাইন, আৰু এই দীঘল লাইন পাৰ হৈ আমি মন্দিৰত সোমাওঁতে সন্ধিয়া লাগি যাব। চাওঁ ওচৰত কিবা মন্দিৰ আছে তাতে আৰু দি দিব লাগিব চাগে কেই গছ, পিছত চাওঁ ভিতৰত সোমাব পাৰে নোৱাৰোঁ। চ' গাইজ, ফাইনেলি আহি পালোঁ শুক্লেশ্বৰ মন্দিৰ, আৰু এয়া পৰিৱেশ। চ' তাত ইয়াতে ভিৰ হৈ আছে, চ' বাহিৰত মানে এটা সৰু মন্দিৰত পূজা কৰি আহিলোঁ, আৰু চাব পাৰে কিমান ভিৰ ইয়াতে দেখিবলৈ পোৱা গৈছে। গাইজ, এতিয়া আমাৰ এজন ভক্ত লগ পাইছোঁ, হয় বন্ধুসকল, চাব পাৰে উত্তৰাখণ্ডৰ পৰা আহিছে এখেতে। আপোনাৰ চাব পাৰে আধা ঘণ্টা ধৰি এজন ভক্ত ইয়াতে লাইনত থিয় হৈ আছে, আৰু আহক আমি ভিতৰলৈ সোমাই যাম। উইদাউট লাইনত আপোনাক এই মন্দিৰৰ ভিতৰলৈ সোমাব নিদিব। মই ইমান কষ্টকৈ আহিছোঁ সেইটো কথা ময়ে জানো, চ' আপোনালোকে এনেকৈ লাইন ধৰিব লাগিব, ইমান ডাঙৰ শাৰী পাতি এই মন্দিৰৰ ভিতৰলৈ সোমাব লাগিব। আৰু ইয়াৰে মই সুধিব বিচাৰিম যে তেওঁলোকে কেতিয়াৰ পৰা বন্ধুসকল, মই ইয়াৰে ভক্তক সুধিব বিচাৰিম তেখেতে ক'ৰ পৰা আহিছে। আপুনি ক'ৰ পৰা আহিছে? আপুনি ইয়াতে লাইন ধৰি থকা মানে কিমান দেৰি হ'ল? হয় বন্ধুসকল, চাব পাৰে ইয়াতে কিমান ভক্তৰ ভিৰ হৈছে, আৰু তেওঁলোকে হাফ এন আৱাৰৰ পৰা মানে ইয়াতে ৰখি আছিল, ৰখি এতিয়া সোমাব পাৰিছে।
বন্ধুসকল এনেদৰে আহি আমি লগ পালোঁ এনে এজন ব্যক্তি যিজনে এনেদৰে ফুটপাথত গান গাই বাঁহী বজাই নিজৰ লগতে নিজৰ পৰিয়ালটোৰে পেট পোষণ কৰি আছে। আহকচোন দেখা যাওক জীৱন সংগ্ৰামৰ বিষয়ে তেখেতৰ মুখেৰে শুনো। আপোনাৰ ঘৰ ক'ত? তাৰ পৰিয়ালৰ সদস্য কিমান? আপোনাৰ ল'ৰা ছোৱালী? আপোনাৰ ল'ৰাকেইজনে কি কৰে? গাড়ী চলাই দুজন আপুনি চৰকাৰৰ ফালৰ পৰা কিবা পাইছেনে? চৰকাৰৰ পৰা আগতে বৰ্তমান কিবা পেঞ্চন টেনচন পাইছেনে? তাৰমানে মোৰ এইকেইটা মানে 5,000 কৰি পঢ়িলতে সোমাইছিল অন্ধ পেঞ্চনটো, তাৰে মোৰ 15,000 মান টকা মাৰা গেইটাৰ ভিতৰত 6,000 মান টকা সোমাইছিল, বাকীকেইটা নাপালোঁ। এতিয়া চৰকাৰক কিবা পেঞ্চনৰ আবেদন কৰিব? পেঞ্চনৰ কাৰণে যদি মোক হেল্থ পেঞ্চন দিয়ে মোৰ ভাল লাগিল হয়, কাৰণ মোৰতো 40 বছৰ ধৰি সংগীততে মোৰ জীৱনটো গুচি গ'ল, বেলেগ কাম একো নাই, ইয়াৰ দ্বাৰাই পৰিয়াল চলি আছে। গটাৰা বাজাওঁ, বাঁহী বাজাওঁ, বেংবাইটি ইনষ্টলমেণ্ট বাজাওঁ, হাৰমনিয়াম বাজাওঁ, গান কাম। আপোনাৰ লগত বাঁহী আছেনে? আছে। অকণমান আমাৰ দৰ্শকসকলক শুনাই দিব পাৰিবনে? বন্ধুসকল, সময়ৰ অভাৱৰ বাবে তেখেতৰ বাঁহী বজোৱা ভিডিঅ'টো সম্পূৰ্ণ কৰি দিব নোৱাৰিলোঁ। যদি আপোনালোকক সেই ভিডিঅ'টো সম্পূৰ্ণ লাগে তেনেহ'লে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। এতিয়া বাকী দৃশ্যসমূহ উপভোগ কৰক। বন্ধুসকল, আপোনালোকে দেখিলে কি সুন্দৰ গান গাই, কি সুন্দৰ বাঁহী বজাই। এতিয়া মাথোঁ চৰকাৰলৈ এটাই বিশেষ আবেদন যে তেখেতে যেন শিল্পী পেঞ্চনটো তেখেতে কৰি দিয়ে। তেখেতেও এইখিনি কথা কৈছে, আপুনিও কৈ দিয়ক। মোক চৰকাৰে বহু বছৰ গান গোৱা হিচাপত সংগীততে মোৰ জীৱন গুচি গ'ল 40 বছৰ ধৰি। মোৰ এতিয়া বয়স 60-58 বছৰ বয়স। 40 বছৰ সংগীতৰ কামেই কৰিলোঁ, বাঁহী বজাওঁ, দতৰা বাজাওঁ, মই হাৰমনিয়াম বজাওঁ, বেংবাইটি ইনষ্টলমেণ্ট বজাওঁ। এতিয়া মই জাতিৰ ল'ৰা হৈছোঁ, মোৰ জাতিবিলাক বেয়া হৈ গৈছে, গতিকে শিল্পী পেঞ্চনটো দিলে ক'ৰবাত 2-4 বছৰমান খাই জীয়াই থাকিব পাৰিব, আৰু বেলেগ ইনকাম নাইয়ে। সেয়া আৰু অনুৰোধ কৰিছোঁ মই চৰকাৰক। হয়, আপোনালোকে শুনিলে এতিয়া তেখেতৰ এই কাটৰ কণ্ঠৰে কিদৰে চৰকাৰক আবেদন জনালে। ত' বন্ধুসকল, মোৰ এতিয়া ভিডিঅ'টো বিশেষ নহ'ল, ত' ভিডিঅ'টো আজিলৈ ইমানে। ভিডিঅ' যদি ভাল পায় লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। এতিয়ালৈকে বাই বাই।